হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ভাবিছোঁ এয়া মানে মায়ে মোক কৈ আছে যে ভাত মানে বনাবৰ কাৰণে, তো মই ভাবি আছোঁ আৰু কি বনাওঁ কি নবনাওঁ। তাৰপিছত মই ভাবিলোঁ মাছ আছে তাৰপিছত মাছ বনাওঁ, কিন্তু মই মাছ বনাবলৈ নাজানো। মানে মাছৰ আঞ্জা বনাব মানে সিমান এটা ঠিক নহয় মোৰ। মই মাংস খুব টেষ্টি বনাওঁ, কিন্তু মই মানে মাছৰ আঞ্জাখন বিৰাট টান পাওঁ। তাৰপিছত মই ইউটিউবত চালোঁ, চাই তাৰপিছত ইউটিউবত কেঁচা আলু বিলাহী এনেকৈ কিবা কিবি দিলে, কিন্তু মই মানে কি আগতে আলুটো বইল কৰি থলোঁ। মই ভাবিলোঁ বইল কৰি চাগে বনাই বিলাহীৰ আঞ্জা। তাৰপিছত এতিয়া দেখাওচোন আপোনালোকক মইনো মাছৰ আঞ্জা কেনেকৈ বনাওঁ। মই ইয়াত কোনো ৰেচিপি ভিডিঅ' নহয়তো, মই এনেই জাষ্ট শ্বেয়াৰ কৰিম যে মই কেনেকৈ বনাওঁ সেইটো দেখাম। তো এয়া আলু লৈছোঁ, মই দুটাই আলু লৈছোঁ। আমি চাৰিটাই মানুহ, ইমান বেছি নবনাওঁ। আৰু ইয়াতে লৈছোঁ চাওক, এয়া 3টা বিলাহী লৈছোঁ, পিঁয়াজ 3টা লৈছোঁ আৰু জলকীয়া অলপমান কুটি লৈছিলোঁ, সেইখিনিয়ে। তো গাইছ, এতিয়া যিখিনি তেল লাগে আৰু মোৰ জোখৰ কৰি মই তেলখিনি দি দিলোঁ। আৰু এতিয়া মই মাছৰ আঞ্জা বনাম দেই। মাছ পিছে 3 পিচে আছে। আজি আমি মানুহ 4জন আছোঁ। দিম হালধি, তাৰপিছত এতিয়া দিম অকণমান লৰাই। গাইছ, মই ভাবি আছিলোঁ পাঁচফোৰণ দিম আপোনালোকৰ লগত এনেকৈ মই মোবাইলত শ্বেয়াৰ কৰি থাকোঁতে মই পাঁচফোৰণ দিবলৈ পাহৰি গ'লোঁ দেই। মই কি ভাবি আছোঁ, মই পাহৰি গ'লোঁ পাঁচফোৰণ দিম বুলি পেলাই। চাই থাকক আৰু মোৰ মাছৰ আঞ্জাই হৈ গ'ল। আলুখিনি দি দিলোঁ। এতিয়া মই ইয়াতে 5 মিনিটমান ইয়াতে এনেকৈ লৰাই থাকিম। মই ইয়াতে অকণমান পানী দি সিজিবলৈ দিছোঁ। কি বা হয়গৈ আৰু আজি মোৰ আঞ্জা গাইছ। তো গাইছ, মোৰ আঞ্জা হ'বই আৰু, নাজানো আৰু কি হৈছে। আৰু ইয়াতে মই কাটি থোৱা ধনিয়াখিনি দি দিলোঁ। ধনিয়া দিলে অলপমান খাবলৈ মানে ভাল লাগে, আৰু মই বিৰাট ভাল পাওঁ। দালিত হওক মানে চবতে মই ধনিয়াটো দিলে ভাল পাওঁ। আৰু এয়া কাটি থোৱা মাছখিনি দি দিলোঁ। আৰু এতিয়া ভাজি থোৱা মাছখিনি। তো গাইছ, ফাইনেলি মোৰ মাছৰ আঞ্জা হৈ গ'ল। এয়া চাওক, বিৰাট ধুনীয়া টেষ্টি গোন্ধ ওলাই আছে দেই। খাবলৈ বিৰাট টেষ্টি হৈছে। মই খাই চাইছোঁ আৰু ভালেই লাগিছে মাছৰ আঞ্জাখিনি। মানে এটা ভাল টেষ্ট আহিছে আৰু ভাল লগা বুলি কৈছে মাহঁতে। এতিয়া আমাৰ আজি মাছৰ আঞ্জাৰে ভাত খালোঁ। বাকী ভাত খোৱা হ'ল। এতিয়া আপোনালোকক নেদেখালোঁ, একো বনোৱা নাই, অকল মাছৰ আঞ্জাখিনি বনালোঁ আৰু ভাত বনালোঁ। এতিয়া ভাত খালোঁ। আৰু আজিলৈ এইখিনিয়ে ৰাতিৰ ভ্লগ আছিলে, অকণমানি শ্বৰ্ট মানে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু এইখিনিয়ে আৰু আজিলৈ বাই বাই।